ঢেকি দে ওমুৰে লাহৰি ঢেকিৰে চবতে কপাই তুল চুবুৰি সান্দহ পিঠা গুৰি আৰু থচিৰা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি। আৰু মই এই গানটো গোৱাৰ উদ্দেশ্য হ'ল এয়া, গতিকে বলক বেছি কথা নাপাতি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হে ফ্ৰেণ্ডছ, ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল লুনা এম দেৱী। হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকে প্ৰথমতে মোৰ ফেচ আৰু মোৰ ড্ৰেছ ইগন'ৰ কৰক। আজিৰ ভিডিঅ'টো একদম মজা ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ আজি মই দেখাবলৈ গৈ আছোঁ আপোনালোকক আমাৰ ঘৰৰ এটা পৰিৱেশ। যদিও আমি টাউনত আছোঁ, কিন্তু আমাৰ ঘৰখনত আপোনালোকে অসমীয়া সংস্কৃতিৰ প্ৰত্যেকটো বস্তু দেখিবলৈ পাব। তাঁতশাল, ঢেঁকী, জাত যি লাগে আৰু আপোনালোকক দেই, গৰু গাই চব আছে আমাৰ তাত। আৰু লগতে আমি মানে বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতো বিহু সত্ৰীয়া সকলোখিনি, গতিকে বলক আপোনালোকক দেখুৱাই আহোঁ। আৰু আপোনালোকে চাগে ঢেঁকীৰ শব্দ শুনিয়ে আছে, আৰু গতিকে আমি আগতীয়াকৈ অলপ বিহু লগাইছোঁ দেই। এটা কথা কওঁ আপোনালোকক, আমি কিন্তু বহুত ডাঙৰ মানুহ। কিয় কৈছোঁ জানেনে? এই সৰুতে এষাৰ কথা পাইছিলোঁ যে যাৰ নাই গৰু তেওঁ হেনো সবাতোকৈ সৰু। আমাৰ এসোপা গৰু আছে, এয়া দেখিছেনে? গোহালি, খেৰ চব এইবিলাক। সেইকাৰণে ক'লো আমি বহুত ডাঙৰ মানুহ বুলি। ধন টকা পইচাৰ পৰা ডাঙৰ মানুহ নহ'লেও আমাৰ ঘৰত এগাল এগাল গৰু থাকে, সেইকাৰণে আমি বহুত ডাঙৰ মানুহ বুলি ক'লো। যাৰ নাই গৰু তেওঁ সবাতোকৈ সৰু বুলি আমি পঢ়িবলৈ পাইছিলোঁ। অসমীয়া মাধ্যমত যোনে যোনে পঢ়িছে তেওঁলোকে গম পাব বাৰু, ইংলিছ মিডিয়ামত পঢ়াসকলে হয়তো গম নাপাব পাৰে, সেইকাৰণে ক'লো। আৰু বলক আমাৰ ঢেঁকীশালখন চাওঁ আজি। এইটো কি বুলি কয়? দীঘলতি নে মাখিয়তী? হা, সেইটো কি বুলি কয়? চুকা শাকৰ গুটিহে। দীঘলতি মাখিয়তীও দেখোন এনেকুৱাই। বৰ ভাল লাগিছে, চাওঁ থোপাটো দেখাই দিয়া। থোপাটো দিয়াচোন, বৰ ভাল লাগিছে দেখি পেলাই। একেবাৰে এইটো গিফ্ট দিব পৰা নিচিনা হৈ আছে। অঁ, চুকা শাকৰ গুটি। যোৱা লৈ যোৱা, লৈ যোৱা। আৰু এইফালে আমাৰ ভকতজন ৰেডি হৈছে। আজি বোলে তেওঁলোকৰ কলেজৰ পৰা ৰেডি ওলাব। আমাৰ তেখেতে বায়ন হ'ব চাগে, গতিকে এইফালে গামোচা ইস্ত্ৰি কৰি থৈ দিছোঁ। আমাৰ বায়ন ৰেডি হৈছে যাবলৈ। আৰু ৰ'ব, এই যে দহি, এয়া দহি কিন্তু মায়ে বটিছে দেই। ধুনীয়া দহি বটে মায়ে। আমাৰ মা যে সকলোফালে উস্তাদ, মই কিন্তু তাৰ অকণমানো পাত্তা নাপাওঁ। আৰু এইফালে আমাৰ এয়া চাউল তিয়াই ৰখা হৈছে সান্দহ খুন্দিবৰ কাৰণে। পানীটো যাবৰ কাৰণে তলত টিংটো পাতি থৈ দিছে বাৰু। তাৰপিছত এইফালে আছে দেখিছেনে, মায়ে খীৰাবলৈ লৈছে। মাৰ মানে কঁকালৰ বিষ আছে যে, সেইকাৰণে টুলত বহি লয়। তলত আচলতে এনেকৈ বহাও মানাই আছে, কিন্তু উপায় নাই কাৰণে টুলতে বহি লয়। আৰু আগতে বাৰু পীৰাত বহিছিলে, এতিয়া উপায় নোহোৱা তেনেকৈ কৰে আৰু। এই গৰুজনী আকৌ বৰ ডাংকাটি দেই। আগফালে মানুহ এটাই লাঠি লৈ পেলাই ৰখি থাকিব লাগে। আহিব আৰু দেউতা। এয়া অলপ খীৰালে, বৰ বেছি গাখীৰ নোলায় বাৰু, ঘৰত খাবৰ জোখা ওলায় আৰু। আৰু এইফালে আছে আমাৰ চবতকৈ মৰমৰ জুমকি। আমাৰ এই জুমকিজনী যে বহুত পোৱালি দিলে। তাইৰ মাকজনীক বেচা হ'ল আৰু। কপিলি আছিলে মাকজনীৰ নাম, মাকজনীক বেচি দিলে। তাৰপিছত কপিলি আৰু বেলেগ পোৱালি এটা হ'ল কনক বুলি পেলাই, দমৰা এটা হৈছিল, হয়তোও বেচি দিলে। আৰু এয়া দেখিছে কপৌ ফুল, আমাৰ যে গছে গছে কপৌ ফুলো দেখিবলৈ পাব আপোনালোকে। আৰু বহাগ বিহুতটো আৰু একদম বহুত ধুনীয়া লগা হৈ থাকে। আপোনালোকক দেখুৱাম বাৰু সেইটো পৰিৱেশ। জুমকিৰ ওচৰলৈ যাওঁ এবাৰ। এইজনী আমাৰ জুমকি মাইনা, আমাৰ বহুত মৰমৰ, আমাৰ একদম ঠাণ্ডা মুণ্ডা গৰু, একোৱেই নকৰে তাই। এয়াই হৈছে আমাৰ ঘৰুৱা পৰিৱেশ। ৰ'ব, ফুলখিনিও অলপ চলপ দেখুৱাই দিওঁ নেকি। এইবিলাকে ফুলবিলাক আজি এনেই অলপ দেখাই দিওঁ আৰু চমুকৈ। বৰ ধুনীয়াকৈ ফুলিছে কিন্তু দেই। এইডাল বগা ফুলডাল ইমান ভাল লাগে। আচলতে এইফালে আগফালে থোৱা টাবকেইটা আমাৰ হেঙিং টাব হয়, অলপ ৰ'দত দিয়া হৈছে এইবিলাক। এই ফুলবিলাকত ডাঙৰ কৰা চবৰে হাত আছে দেই। দেউতা, মা, সৰু ভাইটি, মোৰ ডাঙৰ ভাইটিৰ নাম এইকাৰণে লোৱা নাই যে সি ইয়াত নাথাকে, বেলেগত থাকে। আহিলে যেতিয়া ফুল চুলবোৰ ফুলি থাকে ধুনীয়াকৈ ফটো চটো লয় আৰু। এডাল অকণমান শুকাই গৈছে, এডাল চাওক কি ধুনীয়াকৈ হৈছে। এই চেপত আকৌ এডাল সৰু সৰু গছো হৈছে মাজে মাজে। এডাল ক্ৰটন প্লেণ্ট বহুত ধুনীয়াকৈ হৈছে। এইডাল ইমান মৰম লগা, কিন্তু সি সৰু হৈ আছে যে চেপতে লুকাই আছে, বৰ ধুনীয়া এইকেইডাল। তাৰপিছত এডাল এক প্ৰকাৰৰ এল'ভেৰাই হয়। এডাল এইখিনিতে সন্মুখতে আছে। এডাল কেতিয়াবা একদম বগা হৈ ফুলি থাকে, বিৰাট মৰম লাগে। এইফালেও দেখিছে কিছু কিছু ফুল আছে।
তাৰপিছত এই দুটা পুলি দুটা আচলতে বাৰান্দাত আছিলে, কিন্তু অকণমান মানে কিবা এটা বেয়া হ'ব ধৰা নিচিনা হৈছে, সেইকাৰণে বাহিৰত আনি এনেকৈ অলপ ৰ'দত দিয়া হৈছে। ইয়াৰ কুঁহিপাত ওলাইছে, চাওক একদম মাজেদি এটা দেখিছেনে সৰু, এইটো বৰ মৰম লাগে। সিদিনা যে মই বাটৰ পৰা বুটলি আনিছিলোঁ, এই গছডালে বুটলি আনিছিলোঁ। আপোনালোকক মই সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত বাৰু লিংকটো দি দিম। আৰু এইফালেও কিবা কিবি ধৰণৰ বহুত গছ আছে। এডাল ক্ৰটন প্লেণ্ট, ইয়াৰে এটা ডাল মই নগাঁৱলৈ দি পঠাইছোঁ, ময়ো মানে ৰুম আৰু। চাওকচোন গছডালত পাতবিলাক মানে প্ৰত্যেকটো পাতৰ কালাৰে বেলেগ, ইমান মৰম লগা। এই জবাডাল মই ৰুইছিলোঁ, আচলতে জবাডাল ৰুইছিলোঁ মই চুলিত লগাবৰ কাৰণে। এই আৰু আমাৰ ঘৰৰ পৰিৱেশ। এইফালে আমাৰ গছৰ বগৰী শুকোৱা আছে, ইয়াত হালধি শুকোৱা আছে, গৰুৰ দানা, গৰুৰ চাপৰ, আমাৰ ঘৰৰ চেগুন গছৰ কাঠ, এইবিলাকে আৰু। এইফালে আকৌ দেউতাই গৰুৰ খাদ্য ৰেডি কৰিছে। আচলতে মানুহৰ খাদ্যৰ অকণমান দেৰি হ'লেও কথা নাই, কিন্তু জীৱ জন্তুবিলাকৰ খাদ্যৰ অকণমান দেৰি হ'লে সিহঁতে যেনেকৈ থাকে খুব বেয়া লাগি যায়। গতিকে সিহঁতৰ খাদ্যটো একদম টাইমতে যোগান ধৰিবই লাগিব। আৰু আমিতো কেতিয়াবা বোলে শাক পাচলি নাই, নিমখ তেল ভাতেই খাই দিওঁ, কিন্তু সিহঁতৰ সেইটো নহ'ব। যিটো সিহঁতৰ জুতি, সেই জুতিটো সদায় লাগিবই। নিমখ জোখত দিবই লাগিব, চাপৰ দিবই লাগিব, তেতিয়াহে সিহঁতে খাব, নহ'লে মুখখন ঘূৰাই ঘূৰাই দিয়ে। এইজনী যে বগা গাইজনীৰ নাম আজলি, আৰু জীয়েকৰ নাম মানে দিবলৈ নোহোৱা হৈ গৈছে। আমাৰ মানে ইমানকেইটা জেনেৰেশ্যন পাৰ হৈ গৈছে, গৰুৰ নামেই নোলোৱা হৈ গৈছেগৈ আজিকালি দিবলৈ। এয়াই হৈছে আমাৰ ঢেঁকী শাল, বৰ ডাঙৰ নহয়, সৰুৱে, কিন্তু গোটেইখিনি বস্তু যোগাৰ আছে। আৰু এইটো আমাৰ চৌকা, ডেক্সি, কেটলি, এইবিলাক পানী গৰম কৰিবৰ কাৰণে চৌকা ৰেডি। চৌকাটো বৰ ধুনীয়া বনাইছে। আৰু এইখিনি ফুলত দিবৰ কাৰণে মাটি, গোবৰ এনেকৈ কৰি মিক্স কৰি থোৱা আছে। এইফালে ঢেঁকী মচি কাচি একদম ধুনীয়াকৈ ৰখা হৈছে। আৰু এইফালে চৌকা জুই জ্বলাই কেৰাহী গৰম কৰি ৰখা হৈছে। এয়া কাৰণ সান্দহ খুন্দিবৰ কাৰণেতো চাউলটো গৰম কৰিব লাগিব, তাৰপিছত লগে লগে খুবলিত দিব লাগিব। এয়া দেখিছে সকলোবোৰ ৰেডি হৈ গৈছে। আকৌ এইখন যে আমাৰ আগৰ গেষ্ট টেবুল আছিল দেই, এইখন একদম মানে যদিও বেয়া হৈ গ'ল, বহুত মৰমৰ গেষ্ট টেবুল, আৰু এইখনতেই মানে মই বেছিভাগ সময় পোৱা নিচিনা। আৰু এইটো হৈছে মায়ে যৌতুকত অনা কাঠৰ আলমাৰিটো, বহুত বস্তু সোমাই আছে। আলমাৰিটোৰ তলখণ্ড অলপ বেয়া হৈ গ'ল, আৰু এইডাল মোৰ আছিলে আগৰ ট্ৰাইপডটো, অলপ বেয়া হৈ গ'ল। এই আলমাৰিটোত যে অত বস্তু সোমাই আছে নহয়, এইটো ট্ৰাইপডৰ পাৰ্টছ, এইবিলাক ষ্ট'ৰ ৰুম টাইপ হৈ আছে। আৰু আমাৰ মানে ষ্ট'ৰ ৰুম বুলি আমি নকওঁ, আৰু আমাৰ ঢেঁকীশাল, আৰু ঢেঁকীশালতে চববিলাক বস্তু আছে। মোবাইলত আজি বিহু বিহু এইটো কি চাউল কৈ দিয়াচোন, কৈ দিলে হ'ল। চাউলটোৰ নাম কি? উখোৱা চাউল। থাপ থুপ কৰিছে। এডাল কি সতিনী বাৰী? এডাল সতিনী বাৰী, সতিনী দুফালে দুজনী যে, মাজতে এটা, সেইকাৰণে সতিনী বাৰী। তাৰপিছতে এডাল থোৰা, হয়, এইটো ঢেঁকী থোৰা, এইটো হ'ল খুবলি। তাৰপিছতে এই লোহাডালক হা কি কয়? বে। এইডালক লোহাডালক বে বুলি কয়। এইটোতো ঢেঁকীয়ে আৰু, এইটোতো ঢেঁকী আৰু। তাৰপিছতে এইডাল হ'ল মূলাবাৰী, মূলাটো মাজতে আছে, এইডাল মূলাবাৰী। আৰু এইটো ঢেঁকীৰ কতৰা। এইখিনিকো কিবা এটা কয়, এইটো ঢেঁকী ফিচা। এইটোকো কিবা কয় নেকি ভৰি দিয়াটো? এইফালে এইডাল আকৌ হেৰি, এডাল আকৌ কি বোলে, কিবা এটা বুলি কয় নেকি? এডালক কি বুলি কয়? এডালক কি বুলি কয়? এডাল লুৰি বাৰী, লুৰি, এডাল লুৰি বাৰী। একদম ঢেঁকী দিহে এৰিম আৰু আজি। এইডাল এনেকে লৰাই দিয়ে, অকলে অকলে ঢেঁকী খুন্দিলে এডাল এনেকে লৰাই থাকে কাৰণে লুৰি বাৰী। সেইডাল মেইন কি বুলি কয়? কুচৰি। সেইডাল বাহনী নিচিনাডাল মানে। এয়া ভাজি খুবলিত দি দিলে একদম গৰমে গৰমে। এতিয়া দিব ঢেঁকী। তুমি দিব আহিছা ঢেঁকী? আঠু জইনৰ লৰি আছে, ঢেঁকী দিব আহিছে। হ'ল নহয় সান্দহ
এইটো এইটো কি বুলি কৈছিলা বোলে বাহনী ডালক কি বুলি কৈছিলা পুচৰি পুচৰি এয়া আগতীয়া বিহু এইফালে ঢেকি দিছে আমাৰ অনামিকাই ঢেকিহে চিনাকি কৰিছো কি পিৰা লাগিব মিলা নাই পিৰা লাগে মা পিৰা পিৰা এয়া পিৰা লানি লানি হৈ আছে বেছি ঠেক হৈছে ন মখা উঠিছে অ মা ঢেকি দিয়া মানুহকো কিবা বুলি কয়নে ঢেকি দিয়া মানুহকো কিবা বুলি কয়নে সেইকাৰণে সুধিছো কিবা বুলি সেইটো বোলে খিচা জেঠাই কিবা এটা বুলি কৈছিলে গুলছ অ গুলছ বুলি কৈছিলে এই লোহাডাল যে মানে অ বে বুলি কৈছিলে বে বুলি কৈছিলে অ বে বা গুলছ এইটো লোহাটো আৰু যিটোৱে মানে মানে যিটোৱে গুৰি কৰি থাকে আৰু গুলছ গুলছটো এইটো খুবলিটো যিটো লোহাটো সোমাই গুৰি কৰি আছে চাউলটো সেইটোৱে গুলছ খুবলিটো সোমাই আছে গম পাইছো অ খুৰাটোৰ মূৰত যিটো লাগি আছে গুলছ বা বে সেইটো লোহাটো এইবিলাক চব চিনাকি কৰাই দিলোৱে বাৰু অথৰিতেও এবাৰ দেখাবলৈ আহিছো আৰু তাকে কৈছো আমাৰ ঘৰখনত কি নাই হয় নে নহয় আধুনিকতাটোক আদৰি ললেও কিন্তু আমি নিজৰখিনি কোনো কাৰণত নাপাহৰো দেই নিজৰখিনি আগত তাৰ পিছতহে আধুনিকতা এয়া মোৰ ফেভৰেট সান্দহৰ মখা মই হলে এই সান্দহৰ মখাবিলাক লাল চাহত তিয়াই বা গাখীৰত তিয়াই খাই বিৰাট ভাল পাওঁ কাৰণ এইটো তিয়াই দিয়াৰ পিছত লিকতি হৈ যায় খাবলৈ কিন্তু এতিয়া দাঁতৰ প্ৰব্লেমৰ কাৰণে অকণ দিগদাৰ হয় বাৰু তথাপিতো খাওঁ আৰু নহয় জানো আৰু আমাৰ অসমীয়া মানুহৰ ঘৰত এইবিলাকতো জা জলপান থাকেই আৰু থাকিবও লাগে নহয় জানো আজিকালি আকৌ দেই বহুতে বাৰ্গাৰ পিজ্জা এইবিলাকৰ টেষ্ট পাই কি সান্দহ কি কৰাইগুৰি কি পিঠাগুৰি চিনিয়েই নাপায় অতিকে লাজৰ কথা কিন্তু দেই চিনি নোপোৱাটো খাই বেয়া পোৱা বাৰু মানিছো এটলিষ্ট বস্তুটোতো চিনি পাব লাগে নহয় জানো অৱশ্যে কিনো দুখ চিনি নোপোৱাসকলৰ ঘৰত বস্তুটো প্ৰচলন থাকিলেহে চিনি পাব চাওক কি ধুনীয়া হৈছে এতিয়া আমাৰ গতিকে ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আমি ইমানতে সামৰিব লৈছো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ 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 ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম মোৰ এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ বাই বাই